তামুলপুৰ বিধানসভা সমষ্টিত জলেন দাদা আৰু গোসাইগাঁও বিধানসভা সমষ্টিত জিৰণ দাদা UPPL প্ৰাৰ্থী হয়। তেখেতসকলে 100% উইনাৰ হ'ব, ইয়াত আমাৰ কোনো ডাউট নাই। UPPL লগত বৰ্তমান কোনি আছে? UPPL লগত আছে সকলো জাতি জনগোষ্ঠীৰ মানুহে আছে, সকলো শ্ৰেণীৰ সকলো ধৰ্মৰ মানুহে UPPL লগত বৰ্তমান আছে। ইয়াৰ উপৰিও BJP পাৰ্টিটো আছে, BJP পাৰ্টিটো আছে, AGP আছে, GSP আছে আৰু সকলো ৰাইজে UPPL লগত আছে। তামুলপুৰৰ যি নিৰ্দলীয় প্ৰাৰ্থী ইমানুৱেল মুছাহাৰী, তেখেতে খুব বেছি 5,000 পৰা 7,000 ভোট পাব, ইয়াতকৈ বেছি ভোট নাপায়। আৰু এজন আছে চণ্ডীটো এজন ভেলুলেছ। আজি বোলে নিৰ্দলীয়, কালি বোলে কংগ্ৰেছ, পৰহি বোলে UPPL, ইয়াৰ পিছত বোলে BPF, ইয়াৰ পিছত বোলে আকৌ নিৰ্দলীয়, কোনো নীতি নোহোৱা মানুহ। খুব বেছি 2,000 পৰা 3,000 ভোট পাব। ইফালে ইমানুৱেল প্ৰথমে হ'ল BPF, ইয়াৰ পিছত হ'ল BJP, ইয়াৰ পিছত বোলে UPPL লগতো কানেকশ্যন কৰে, ইয়াৰ পিছত বোলে নিৰ্দলীয়। কোনো নীতি নহয়, কোনো নীতি নাই। আজি ইমানুৱেলক অকল পাৱাৰ লাগে, পাৱাৰৰ কাৰণে তেখেতে সব কাম কৰিব পাৰে, কোনো নীতি নাই। ৰাইজে আৰু ইমানুৱেলক কিয় ভোট দিব? 17 বছৰ একো কৰিব নোৱাৰিলে, হৈ থাকিল, MLA হৈ থাকিল, ইমান লং টাৰ্মছ, কিন্তু ৰাইজৰ কাৰণে একো কৰিব পৰা নাই। নিজৰ কাৰণে কিন্তু পুৰা মজমজীয়া সম্পত্তি কৰি লৈছে। কোনো ৰাইজে আজি ইমানুৱেল মুছাহাৰীৰ লগত নাই, আজি BPFৰ লগত নাই। ইফালে BPFৰ প্ৰাৰ্থী গোসাইগাঁৱৰ যিজন ধ্ৰুৱ নাই, কি নাম, মূৰত চুলি তুলি নাই, আধা চুলি নাই, বেটাৰী ফিউজ যাৱা এজন কেণ্ডিডেটক দি দিছে, এনেই দি দিছে। হাগ্ৰামাই তাৰমানে কি কৰিছে, এনে যদি কেণ্ডিডেট যদি নেদে, এটা বদনামৰ কথাটো 17 বছৰ শাসন কৰা, এনে কেণ্ডিডেটটো দি দিছে আৰু যাক পাইছে এনেই উঠাই পেলাই দি দিছে। তাৰমানে নামত এনেই হাৰব বুলি জানে। BPFকতো আজি কোনেও সমৰ্থন নকৰে, BPFৰ লগত কোনো নাই। BPF অকলে, হাগ্ৰামাই জাষ্ট নিজৰ সন্মান ৰক্ষাৰ কাৰণে এই বেটাৰী ফিউজ যাৱা এজন কেণ্ডিডেটক ইয়াত উঠাই থৈছে। জিৰণদাৰ লগত পাৰিব নে? ক'ত পাৰিব? খুব বেছি 10,000 পৰা 15,000 ভোট পাব, ইয়াৰ ওপৰে আৰু নাপায়। আৰু আজি UPPL লগত BJP আছে, AGP আছে, GSP আছে, আমাৰ সকলো জাতি জনগোষ্ঠী আছে, চবে ভোট দিব, এনে অট'মেটিকলি উইনাৰ হৈ আছে। কোনো কেম্পেইন নকৰাকৈ জিতবা পৰা কেপাচিটি বৰ্তমান UPPL আৰু BJPৰ আছে। তথাপিও কেম্পেইন কৰিব দিছিল, এইটো এটা নিয়ম, কেম্পেইন কৰিব লাগে। তামুলপুৰ সমষ্টিত UPPL জিকিব, গোসাইগাঁৱতো UPPL জিকিব, কোনো কথা নাই। এই আমাৰ ইমানুৱেলে নাই, কোনে ভোট দিব আৰু? ফাল্টু মানুহ এইবিলাক, অকল নিজৰ কথাটোহে চিন্তা কৰে, ৰাইজৰ কথাটো চিন্তা নকৰে, একো পাত্তা নাপায় ভাই। এই বুঢ়া মানুহক ভোট দি পেলাই আৰু ৰাইজে এনে লছ কৰিব নেকি? ইমানুৱেলক ভোট দিয়া মানে এনে আপোনালোকৰ ভোটটো এনে মিছ গেল, এইটো ভাবি ল'বা। গণেশ কছাৰীক ভোট দিয়া মানে এনে এইটো চেছ, নিজক লছ কৰি ল'ব নালাগে। চৰকাৰত কোনে আছে এতিয়া? UPPL আছে চৰকাৰত, BJP আছে। তেতিয়া আমি চৰকাৰত নথকাবিলাকক ভোট দি পেলাই কি হ'ব? খলাগুটি পাম আমি, জিৰ'। বিধানসভাত যাই পেলাই পিছফালে বহি পেলাই টোপনি মাৰি থাকিব, কোনো কাম কৰিব নোৱাৰিব। আজি BJP, UPPL, AGP আৰু GSPৰ আমাৰ চৰকাৰ আছে, কাম কৰিব পাৰিম, ৰাইজৰ উন্নতি হ'ব, ৰাইজৰ ভাল হ'ব। এই চৰকাৰ নোহোৱা মানুহ ক'ত ইমানুৱেল, ফিমানুৱেল, ক'ত গণেশ কছাৰী, ক'ত আৰু এই আমাৰ চণ্ডীনা ফণ্ডি, এই ভেলুলেছ কোনো। আজি বোলে তাত, কালি বোলে তাত। বান্দৰো বোধহয় এনেকুৱা জাপ নামাৰে কিজানি, এই গছৰ পৰা এই গছৰ। এই চণ্ডী আৰু ইমানুৱেলে যিমান জাপ মাৰি থাকে, আজি বোলে ইয়াত, কালি বোলে তাত, য'ত পাই কোনো নীতি নাই, নিয়ম নাই। ইমান ফাল্টু মানুহ পাইছোঁ দে আমি আৰু সমষ্টিত, আৰু মানুহ বিচাৰি নাপালাক আৰু। ৰাইজ ইমানুৱেল, ইফালে BPF, ইফালে গণেশ, ইফালে চণ্ডীক ভোট দি লাভ নাই। ভোট এনেই লজ হৈ যাব। চৰকাৰত থকা মানুহহে ভোট দিব লাগে। ইয়াতে কি ঘাণ্টাডাল কৰিব? একো কৰিব নোৱাৰে। ভোট মিছ কৰিব নালাগে, ট্ৰেক্টৰত মাৰি দিবি, ট্ৰেক্টৰত এনে জিকি আছে। কেম্পেইন নকৰাকৈ তামুলপুৰ আৰু গোসাইগাঁৱত UPPL জিতি আছে, এনে কোনো টেনশ্যন নাই, জিতি আছে। এনে আপোনালোকে ভোটটো বেলেগক দি পেলাই কিয় নষ্ট কৰা?
তাৰপিছত ট্ৰেক্টৰত মাৰি দি ভাল হ'ব আপোনালোকৰে ভাল হ'ব সুবিধা হ'ব ভাল সুবিধা পাব দেই